মানুহৰ আগত মোৰ ভাগৰ বোৱাৰী বুলি ক'বলৈ লাজ লগা হৈছে সিপিনে একদম ঘৰ দুৱাৰ উলি গৈছেগে তেহেঁতৰ থকা ষ্টাইল কি চাবা হে গাঁওখনৰ ইমানবোৰ বোৱাৰী আছে গোটেইবোৰ চাদৰ মেখেলা পিন্ধি পিন্ধি ইমান ধুনীয়াকে থাকে আমাৰ এই পাখৰিকেইজনী হে নিজৰ গিৰিয়েককেইটা থকা পাছতো সদায় আহিব এটা এটা মানুহ ইহঁতৰ সদায় আহিব হেল্ল' বিবেক মই ঘৰৰ পৰা ওলাইছোঁ তুমি হেৰি কৰিবা টাউনৰ বাইপাছতে থাকিবা হা নাই পামগৈ মই হেল্ল' বিবেক মই ওলাই ৰেডি হৈ আছোঁ গৈছোঁ তুমি হেৰি নহয় আমাৰ বাইপাছতে থাকিবা যোৰহাটটা মই যামেই পামগৈ আৰু গাড়ী মাতিছোঁ আহিব অলপ পিছত ঠিক আছে দিয়া দেই খংহে উঠা হৈছেগে দেখি পেলাই এইবোৰৰ যে ৰূপবোৰ এই ভুতুনি হে ভূত যদিও তোতকৈ দেখিবলৈ ভালহে অকণমান এইবোৰ ধং এৰাও ৰূপটো বৰ বেলেগ দেখাইছে তোমাৰ বুঢ়ী তই কাক ভুতুনি বুলি কৈছ এই ঘৰ জাৰুৱে উৰাই ঘূৰাই কোবাম কথা চম্ভালি কবি কাক ভুতুনি ক'বলৈ আহিছো দেখা নাই মই ক'লে ওলাইছো হাত লগাইছা তই মোক নোৱাৰিম তোক এফালে শুভ কামত ওলাইছো তাই আকৌ ভুতনি ক'বলৈ আহিছে মুখত মুঠি থৈছে চাদৰ মেখেলা এযোৰ পিন্ধিব নোৱাৰো হে চাদৰ মেখেলা সৰু বোৱাৰীও পিন্ধাবি চাদৰ মেখেলা তই নাজানো মই কাৰ ঘৰৰ জীয়ৰী তাই কথা ক'বলৈ আহিছে যা ঘৰে জুৰি নহয় লাগিলে তোৰ লিখিয়াজনী মই মূৰতে চেচেকে মুতি দিম হে কাপোৰ পিন্ধি দেখাবলৈ আহিছে সূতাই কোবাই হে চৰত চকু উলিয়াই দিম কেনেকুৱাও এইবোৰ দেখিবলৈ ৰূপবোৰ হে মোৰ ল'ৰাটো অলপ নহয় এইবোৰে ঠগিলে নে কিয়ে নে কেনেকেনো এইবোৰ পাল্লাত পৰিলে মানে মই কৈছোঁ নহয় এইবোৰ মানুহৰ হাৰিত পৰে জানো এইবোৰ আমাৰ এই শাহুজনী পৰা এইজনীৰ পৰা শান্তি নাইকিয়া হৈছে এইজনী কোনোবা এদিন মই থম ভালকৈ একদম খং উঠা হৈছেগে মোৰ ভাগৰ কাহানিবা মোৰ একদম জীয়াই থাকিবলৈ মন নোযোৱা হ'ল আৰু জীয়াই থাকিবলৈ মন নাযায় আৰু মোৰ ভাগৰ খংতে দেখিছে নাই ৰূপগুৰিজনী অনবৰতে ফোনটো কাণতে থাকে ফোনটো কাণতে থাকে অনবৰতে কি কৰি আছো এইবোৰ একদম কেনেকুৱাবোৰ দেখিছে নাই নেদেখ নেকি তহঁতি নেদেখ নেকি বুঢ়ী তই ভালকে চাই থৈ বহিব নোৱাৰ কৰ অহা যোৱা বাটটোত বহিছ একদম কাণতলীয়া চৰত দাঁত খহাই দিম তোৰ মই মূৰৰ ওপৰতে বহিব লাগিছিলে তোৰ মূৰটোৰ ওপৰতে বহিব লাগিছিলে চকী বহিবলৈ দিয়া যেন পাইছ মোৰ মতা আনি থৈছে মোৰ মতাৰ চকী নবহিবি যদি বহিব নাজান হাৰামজাদি বুঢ়ী যাওঁতো তাইৰ পৰা শান্তি নাই ওলাই গৈছো তাই যিখনে বকিছে এতিয়া এফালৰ পৰা আহি ঘৰখন সোমাইছো তাই একদম ভৰি ভাঙি ওলমাই থৈ দিম চিনি পোৱা নাই শাহু হিচাপত থাকিবি বোৱাৰী মূৰৰ ওপৰত থবলৈ নাহিবি চুলিত ধৰি পাহি কৰি দিম ঘৰটো যদি পকা হ'লহেঁতেন মোৰ তেতিয়াহে ষ্টেণ্ডাৰ্ডটো মিলিলেহেঁতেন তেতিয়াহ'লে সেই তুমিও ষ্টেণ্ডাৰ্ড মিলাই টকা ঘটিবলৈ যোৱা কাপোৰ কানি বৰ ৰহণ লগাই ধুনীয়াকৈ পিন্ধিলেই নহ'ব গম পাইছানে সেইমতে টকাও ঘটিব লাগিব কাপোৰ পিন্ধা ঢং কি চাবা ইহঁতৰ তই কেলে সেই চাদৰ মেখেলাযোৰ পিন্ধিব নোৱাৰ চাদৰ মেখেলাযোৰ ইজনীও অলপ নহয় সিজনীও অলপ নহয় ইজনীটো আৰু চাবই নোৱাৰ তলৰ পৰা ওপৰলৈকে ডাঙৰকৈ ঘূৰিবলৈহে বাকী আছে তোমাৰো সেই একেই পাবগৈ আৰু গতি একেই পাবগৈ আৰু আপোনাৰনো জ্বলিবলৈতো কি দৰকাৰ পৰিছে নাই দেই মই তহঁতক বা কেলেই জ্বলিম তহঁতক জ্বলিবলগীয়া আছে কি তহঁতি বোলে দেখাই শুনাই বোলে একদম বোলে পইচাই পাতিয়ে বোলে নদন বদন তেতিয়া বোলে আমুকি জ্বলো তহঁতৰ আছে কি তহঁতি ফপৌ সূতা দুজনীহে কাপোৰকেইটা তহঁতি মানুহক দেখাই সেই কলা ফুল উলিয়াই পিন্ধ চাদৰ মেখেলা পিন্ধা ঠাইত স্কাৰ্ট টপ পিন্ধ মাৰৰ বাপেৰৰ লাও খোলাটো পিন্ধ তহঁতক জ্বলিবলৈ আছে থু